তেখেতৰ অহৰহ প্ৰচেষ্টাতহে বিটিআৰ বুলি নহয় গোটেই অসমত শান্তিৰ এক বাতাবৰণ উভতি আহিছে। আপুনি এইবিলাক টুলুঙা মন্তব্য কৰি কিছু সনাতন ধৰ্মক এবাৰ অপমান কৰিব, এবাৰ মোৰ বিৰুদ্ধে নিজে প্ৰশ্ন বাক্যবান গ্ৰহণ নকৰি ভয়ভীতু হৈ কিছুমান লোকক উচতাই দি মোক হত্যা কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচিব। এইবিলাক ৰাজনীতি আপুনি বাদ দিয়ক বি.আৰ. ফেৰেংগা ডাঙৰীয়া, অলপমান ভদ্ৰ হওক। আজি এইটো দিন নাই বি.আৰ. ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, আপুনি গুণ্ডাগিৰি কৰিলে আজিৰ দিনত মানুহে ভয় নাখায়। আপুনি এজন পৃথ্বীৰাজক হত্যা কৰিব পাৰে, এজন পৃথ্বীৰাজক আপুনি বলি দিব পাৰে, কিন্তু এজন পৃথ্বীৰাজ মৰিলে হাজাৰ হাজাৰজন পৃথ্বীৰাজ কিন্তু জন্মিব এইখন ভূমিতে। এই কথাই মই স্পষ্টভাৱে কৈছোঁ। BTCৰ EM ৰঞ্জিত বসুমতাৰী ওৰফে বি.আৰ. ফেৰেংগাই ক'ৰ পৰা সাহস পালে আমাৰ সনাতন ধৰ্মক অপমান কৰিবৰ কাৰণে? আমি দেখিলোঁ যে সাংবাদিকে তেখেতক BTCত বিভিন্ন পৰিয়ালক উচ্ছেদ কৰা জাননীক প্ৰেৰণ কৰাক লৈ আৰু বনাঞ্চলত বিভিন্ন লোকে বসবাস কৰা সন্দৰ্ভত প্ৰশ্ন এটা উত্থাপন কৰোঁতে বি.আৰ. ফেৰেংগাই দাম্ভিকতাৰে কৈ দিলে যে ভগৱানেও যদি বনাঞ্চলত বসবাস কৰে তেতিয়াহ'লে তেখেতক উচ্ছেদ কৰা হ'ব। আৰে এনেকুৱা টুলুঙা মন্তব্য আমি BTCৰ এজন মাননীয় কাৰ্যবাহী সদস্যৰ পৰা, আৰু যি নিজকে এজন নেকি নিজকে প্ৰফেচৰ আছিল বুলি কয়, কলেজৰ হিষ্ট্ৰীৰ প্ৰফেচৰ আছিল বুলি কয়, তেনেকুৱা মানুহৰ পৰা আমাৰ ধৰ্মক আঘাত কৰা মন্তব্য আমি কেতিয়াও আশা নকৰিছিলোঁ। তেখেতে ক'ৰ পৰা সাহস পালে? বি.আৰ. ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীয়ে ক'ৰ পৰা এই সাহস পালে আমাৰ সনাতন ধৰ্মক অপমান কৰিবলৈ? তেখেতৰ কোনে সাহস দিলে যে তেখেতে এনেকুৱাভাৱে সংবাদ মাধ্যমত ক'লে যে ভগৱানকো উচ্ছেদ কৰিব? কি কথা ক'ব বিচাৰিছে তেখেতে? তেখেতে বেলেগ ধৰ্মাৱলম্বী লোক হ'ব পাৰে, কিন্তু আমাৰ সনাতন হিন্দু ধৰ্মই আমাক শিকোৱাইছে যে বসুধৈৱ কুটুম্বকম, সকলো আমাৰ যি পৃথিৱীৰ আমি সকলোৱে ভাতৃ, একেটা পৰিয়ালৰ স্বৰূপ, আমি সকলোৱে আত্মীয় দৰে। কিন্তু আপুনি কি ধাৰণাৰে, কি চিন্তাধাৰণাৰে সনাতন ধৰ্মৰ বা সনাতন ধৰ্মাৱলম্বী লোকসকলৰ আৱেগক আঘাত আনিলে এই কথাখিনি কৈ? আপুনি বেলেগ ধৰ্মাৱলম্বী লোক হ'ব পাৰে, আপোনাৰ ব্যক্তিগত স্বাধীনতা আছে, আপুনি যি ধৰ্মই নকৰক, কিন্তু ভগৱান বুলি কওঁতে আমি জানো আমি প্ৰভু ঈশ্বৰ শ্ৰীকৃষ্ণকে ভগৱান বুলি মানো, আমি জগন্নাথ দেৱকে ভগৱান বুলি মানো, আৰু আমি আন্তৰিকভাৱে আমি সনাতন ধৰ্মৰ ফলোৱাৰ্ছ হয়। আমি সনাতন ধৰ্মাৱলম্বী লোকে 33 কোটি দেৱ দেৱতাক আমাৰ আৰাধ্য দেৱ দেৱতা হিচাপে আমি পূজো। কিন্তু আপুনি যিটো কথাৰে ক'লে সেইটোতো মোৰ নিচিনা এজন হিন্দু ধৰ্মৰ লোকে কেতিয়াও আঁকোৱালি ল'ব নোৱাৰে। আপুনি ভগৱান শব্দটো কৈছে, ভগৱান শব্দটো কেৱল হিন্দু ধৰ্ম আৰু সনাতন ধৰ্মতহে কোৱা হয়। বেলেগ ধৰ্মৰ কিন্তু ক্ৰিয়েটৰজনক বা সৃষ্টিকৰ্তাজনক ভগৱান বুলি নকয়। সকলোৱে নিজৰ নিজৰ ধৰ্মত বেলেগ বেলেগ নামেৰেহে কয় তেওঁলোকৰ যিগৰাকী সৃষ্টিকৰ্তা আছে। খ্ৰীষ্টিয়ানে যীশু বুলি কয়, মুছলমান ধৰ্মাৱলম্বী লোকসকলে আল্লাহ বুলি কয়, শংকৰী প্ৰথা মনা লোকসকলে শংকৰদেৱক গুৰুজনা বুলি কয়, আৰু শ্ৰীকৃষ্ণক প্ৰভু ঈশ্বৰ কৃষ্ণ বুলি কয়। তো গতিকে আপুনি যি মন্তব্য কৰিছে তেনে তৰল মন্তব্যৰ কাৰণে কিন্তু আমাৰ সনাতন ধৰ্মী লোকসকলে বহুত আঘাত পাইছে বি.আৰ. ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া। আৰু এইখিনি কথা আমি আপোনাৰ পৰা আশা কৰা নাছিলোঁ, কাৰণ আপুনি এটা কলেজৰ প্ৰফেচৰ আছিলে বুলি কয়, আপুনি এটা সংগঠনক বা উগ্ৰপন্থী সংগঠনক নেতৃত্ব দি আজি মূলসুঁতিত উভতি আহিছে 2020 চনৰ BTR চুক্তি হোৱাৰ পিছত। কিন্তু এই ধৰণে টুলুঙা মন্তব্য কৰিলে কিন্তু আমি সনাতন ধৰ্মাৱলম্বী লোকে কিন্তু আপোনাক ক্ষমা কেতিয়াও নকৰোঁ। নেভাৰ এভাৰ। আমাৰ সনাতন ধৰ্মী লোকৰ আৱেগ অনুভূতিৰ লগত আপুনি খেলিব মিষ্টাৰ বি.আৰ. ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী, আমি তাক ক্ষমা কৰিব নোৱাৰোঁ। আপুনি নিজে কি ধৰ্ম পালন কৰে আপুনি নিজৰ ধৰ্মক লৈ মাতক, তাতে আমাৰ ক'বলগীয়া নাই, কিন্তু আমাৰ সনাতন ধৰ্মৰ ভগৱানক লৈ তেনেকুৱা তুচ্ছ তাচ্ছল্য কৰিলে কিন্তু নহ'ব। আৰু এটা কথা কৈছোঁ, আপুনি কথাই কথাই যিটো প্ৰফেচৰ হিচাপে কয় নিজকে, কথাই কথাই হিষ্ট্ৰীত মানে বিদগ্ধ পণ্ডিত বুলি নিজকে চিনাকি দিয়ে, কোনোবা এটা কলেজৰ আপুনি প্ৰফেচৰ হিচাপে চিনাকি দিয়ে ৰাজনীতিত অহাৰ পিছতো, সেইকাৰণে কৈছোঁ আমিতো ক'ব গ'লে ৰাজনীতিত নাবালক, আমি ৰাজনীতিত নতুনভাৱে আহিছোঁ বা সামাজিক জীৱনত নতুনভাৱে আহিছোঁ, ৰাজহুৱা জীৱনত। কিন্তু আপোনাৰ দৰে এগৰাকী আদৰ্শৱান নেতাৰ পৰা এনেধৰণৰ কথা আমি কিন্তু আশা কৰা নাছিলোঁ। আমি দুটা কথা ভুল কোৱাটো হ'ব পাব পাৰে, কিন্তু আপুনি কেৱল ভগৱানকে অপমান কৰা নহয়। কেইদিনমান পূৰ্বতে আমি দেখিছোঁ ভূমিৰ অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰোঁতেই আপুনি কি কৈ দিলে, কিবা এজন মানুহক টাৰ্গেট কৰি যে ছাগলে নাখায় কি পাগলে নকয় কি। এজন প্ৰফেচৰৰ মুখত
ছাগলে নাখায় কি পাগলে নকয় কি এই বাক্যষাৰ সভা পায়নে বি আৰ ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া? আপুনিতো বিৰাট সংসদীয় ভাষাত বোলে কথা পাতে, আপুনি কলেজত শিক্ষাদান কৰিছিলে প্ৰফেচৰ হিচাপে, তাৰ মানে ছাগলে নাখায় কি পাগলে নকয় কি এইবিলাকে আপুনি ছাত্ৰ ছাত্ৰীক পাঠদান কৰিছিলে নেকি? এইবিলাকে আপুনি শিক্ষা প্ৰদান কৰিছিলে নেকি আপোনাৰ কলেজত? আৰু অৱশেষত এটাই কথা ক'ব বিচাৰিছোঁ বি আৰ ফেৰেংগা ডাঙৰীয়ালৈকে, তেখেতক মই ব্যক্তিগত হিচাপে এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে এত যেতিয়া এম এ পৰীক্ষা তেওঁ দিছিলে তাতে তেওঁ নমছ মাৰ্ক পোৱা নাছিলে, নমছ মাৰ্ক লৈ তেওঁ উত্তীৰ্ণ হোৱা নাছিলে, এইখিনি কথা মই উত্থাপন কৰিছিলোঁ। আৰু ইটোও কৈছিলোঁ যে তেখেতৰ চাকৰি ৰেগুলাৰ হোৱা নাছিলে, যিদৰে তেওঁ মানুহৰ আগত বঢ়াই ক'ব বিচাৰে যে তেওঁ প্ৰফেচৰৰ চাকৰি লাট মাৰি গৈ জাতিৰ স্বাৰ্থত কিবা এটা সংগঠনত যোগদান কৰিছে বুলি। দৰাচলতে সেয়া নহয়। যদি মোৰ কথাষাৰ মিছা হয়, আপোনাৰ এম এৰ মাৰ্কশ্বিটখন আৰু আপোনাক যে ৰেগুলাৰ চাকৰিত ৰেগুলাৰ এপইণ্টমেণ্ট প্ৰফেচাৰ হিচাপে দিছিলে, লাখটকীয়া দৰমহা পাব লগা আছিলে, সেই এপইণ্টমেণ্ট লেটাৰখন আপুনি ৰাইজৰ মাজত বিলাই দিলেই হয়, হোৱাটছএপৰ জৰিয়তেই হওক, সংবাদ মাধ্যমৰ জৰিয়তেই হওক বা বিভিন্ন প্ৰকাৰেৰেই নহওক কিয়। সেই বুলি আপুনি কাক বা তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে কিছুমান লোকক উচতনি প্ৰদান কৰিব, নিজে পলায়নবাদী মনোভাৱ লৈ নিজে সন্মুখীন হ'ব নোৱাৰি নপুংসকৰ দৰে আপুনি সন্মুখীন হ'ব পৰা নাই মোৰ প্ৰশ্নৰ বি আৰ ফেৰেংগা ডাঙৰীয়া। মই স্পষ্টভাৱে কৈছোঁ বি আৰ ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, নপুংসকৰ দৰে আপুনি মোৰ প্ৰশ্নৰ সন্মুখীন হ'ব নোৱাৰি, মোৰ প্ৰশ্নৰ বাক্যবানৰ পৰা আপুনি ভয়ভীত হৈ আপুনি কিছুমান প্ৰকৃত NDFBৰ সদস্যক এজন বা দুজনক, যিসকলে হয়তো আপোনাৰ লগত কিবা স্বাৰ্থৰ কাৰণেই হওক বা বিজনেছৰ কাৰণেই হওক আজি জড়িত হৈ আছে, তেওঁলোকক উচতনি দি মোৰ বিৰুদ্ধে আপুনি ষড়যন্ত্ৰ ৰচিছে যে মই দৰাচলতে ফেৰেংগা বসুমতাৰীক নহয় গোটেই NDFBটোক কৈছিলোঁ বুলি তেওঁ উচতাইছে। মইতো কেৱল NDFBৰ মিলিটাৰী ট্ৰেইনিং ফেৰেংগা বসুমতাৰী লোৱা নাছিল বুলিহে কৈছিলোঁ, তেওঁ প্ৰপাৰ ট্ৰেইনিং লোৱা নাছিলে, তেওঁ আনট্ৰেইন কেডাৰ আছিলে বুলিহে কৈছিলোঁ। মইতো NDFB গোটেই গোষ্ঠীটোক বা NDFB গোটেই সংগঠনৰ নেতৃবৃন্দকতো মই একো কোৱা নাছিলোঁ। মোৰ মাননীয় ধীৰেন বড়ো ডাঙৰীয়াৰ লগত বহুত সুসম্পৰ্ক, মই বি চাউৰাগৌৰা ডাঙৰীয়াৰ লগত এক ভাতৃত্বমূলক সম্পৰ্ক মোৰ আছে। গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ লগত মোৰ ৰাজনৈতিক মতানৈক্য থাকিলেও মই তেখেতক এজন জ্যেষ্ঠ নেতা হিচাপে সন্মান কৰোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মোৰ ৰাজনৈতিক মন্তব্য নিমিলিলেও বা মতানৈক্য থাকিলেও প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক বহুতেই ভাল, আৰু মই আজিলৈকে তেখেতক ব্যক্তিগতভাৱে আক্ৰমণ কৰাও নাই। কিন্তু আপুনি বি আৰ ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, আপুনি কি মোক হত্যা কৰিব বিচাৰিছে? মই স্পষ্টভাৱে কৈছোঁ, বি আৰ ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া BTCৰ EMA পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ ওৰফে মোক হত্যা কৰিবৰ কাৰণে ষড়যন্ত্ৰ তুলি লৈছে। আৰু এই কথাষাৰ সম্পূৰ্ণ দায়িত্ব সহকাৰে মই কৈছোঁ। এইকাৰণে কৈছোঁ যে তেখেতে যিবোৰ কেডাৰক, এজন বা দুজনক মুষ্টিমেয়ক NDFBৰ কেডাৰক মানে পতাই পুতাই অলপ কিবা কৰি তেওঁলোকক কনভিন্স কৰি উচতনি দিছে যে মিডিয়াত গৈ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ এগেইনষ্টত এনেকুৱা ৱাৰ্ণিং দে যে আমি সময়ত দেখুৱাই দিম পৃথ্বীৰাজ নাৰায়ণ দেৱক আমাৰ একশ্যন কেনেকুৱা, বা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছক আমি চিনি ল'ম, চাই ল'ম। এইবিলাক যে আপোনাৰ নিৰ্দেশত হৈছে এইবিলাক বস্তু আমি চব গম পাওঁ। আগন্তুক দিনত আপুনি ভাবিছে নেকি মোৰ কণ্ঠ ৰুদ্ধতা কৰিব পাৰিব, মোৰ কণ্ঠক ৰুদ্ধ কৰিব পাৰিব? নোৱাৰে। আপুনি প্ৰফেচাৰ হ'ব পাৰে, কিন্তু হয়তো আপুনি এই শাৰীটো অধ্যয়ন কৰা নাই। হিৰুদাই এই শাৰীক লিখি থৈ গৈছিলে যে মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা এক ভাস্কৰ্য। হিৰুদাই স্পষ্টভাৱে কৈছিলে যে মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন সময়ত কটা নিৰ্লোভ ভাস্কৰ্য। অৰ্থাৎ মৃত্যু সবতকে সৰ্বোত্তম আৰু সৰ্বোচ্চ সত্য। ডেথ ইজ দ্য ইউনিভাৰ্চেল ট্ৰুথ। মৃত্যু এদিন সকলোৰে নহয় সকলোৰে আহিবই, এদিন নহয় এদিন সকলোৱে মৃত্যুবৰণ কৰিবই লাগিব। কিন্তু সেই বুলি আপুনি ভাবিছে নেকি বি আৰ ফেৰেংগা ডাঙৰীয়া যে আপুনি ভূমিহীন লোকৰ কাৰণে মই যি মাত মাতিছোঁ, ভূমিহীন লোকৰ বা দৰিদ্ৰ আৰ্তনাদ ভুগি থকা লোকৰ ভূমিৰ অধিকাৰ, মৌলিক অধিকাৰ, বাসস্থানৰ অধিকাৰ, মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ কাৰণে যি মাত মাতিছোঁ সেই কণ্ঠক ৰোধ কৰিব পাৰিব? আপুনি ঠিক আছে মোক হত্যা কৰক, আপুনি কাকবা উচতাই দিয়ক, কোনোবা সংগঠনক উচতাই দিয়ক, কিন্তু এটা কথা মনত ৰাখিব ডাঙৰীয়া, মই নিজে মা কালীৰ আৰাধক, মই নিজে মা কালীক শ্ৰদ্ধা কৰোঁ।
অনাগত সময়ত বিগত 2 বছৰৰ দৰেই এইবাৰো মোৰ ঘৰত 10 দিনৰ বাবে গণেশ পূজা উদযাপন কৰা হ'ব বা গণেশ ঠাকুৰক আৰাধনা কৰা হ'ব। মই সৰুৰে পৰা প্ৰত্যেকটো জন্মদিনত কেক কটা নাই। প্ৰভু জগন্নাথ শ্ৰীকৃষ্ণকহে ভোগ আগবঢ়াই মই নিজৰ জন্মদিন মানে উদযাপন কৰিছোঁ। তো গতিকে মাৰে হৰি ৰাখে কোনে আৰু ৰাখে হৰি মাৰে কোনে। ফেৰেংগা ডাঙৰীয়া, যদি হৰিয়ে মোক মাৰিব লগা নাই নহয়, আপুনি মোক মাৰিব নোৱাৰে। সেইকাৰণে কৈছোঁ, ৰাখে হৰি মাৰে কোনে আৰু মাৰে হৰি ৰাখে কোনে। আপুনি মোৰ মৃত্যু নিজে বিচাৰি কেতিয়াও আনিব নোৱাৰে। আৰু ঠিক আছে, যদি আৰ্তনাত ভুগি থকা লোকৰ কাৰণে, ভূমিহীন লোকৰ কাৰণে, গৰীব দৰিদ্ৰৰ কাৰণে তেওঁলোকৰ অধিকাৰ, মৌলিক অধিকাৰ, ভূমিৰ অধিকাৰৰ কাৰণে মাত মতাতে যদি মোৰ মৃত্যুবৰণ কৰিবলগীয়া হয়, সেই মৃত্যু মই হাঁহি হাঁহি বৰণ কৰিম। কাৰণ মৃত্যুটো শিল্প, মই ক'লোই, মই সেই কথাৰ পৰা কেতিয়াও পিছ হুহুকি নাহোঁ। আৰু আপোনাক মই এটা প্ৰত্যাহ্বান জনাইছোঁ, যেতিয়াই আপোনাক কিবা এটা প্ৰশ্ন আক্ষেপ কৰা হয়, প্ৰশ্ন প্ৰক্ষেপ কৰা হয়, সেই প্ৰশ্নৰ উত্তৰ নিজে দিবলৈ শিকক। আপুনি যদি মোৰ প্ৰশ্নৰ গুৰুত্ব নিদিলেহেঁতেন, তেতিয়াহ'লেতো আপুনি নিজৰ সাংগু পাংগুক নপঠালেই হয় মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ। কিন্তু আপুনি ভয় খাইছে যে আপোনাৰ এমএত মাৰ্ক নাছিল। আপুনি ভয় খাইছে কাৰণ আপুনি জেনুইনলি লাই ডিটেক্টৰ টেষ্ট হওক, ফৰেনচিক চাইক'লজিকেলি টেষ্ট কৰা হওক, আপোনাৰ আৰু মোৰ সন্মুখী হৈ আপুনি প্ৰমাণ কৰিব নোৱাৰিব যে আপুনি প্ৰপাৰ মিলিটাৰী ট্ৰেইনিং লৈ পিনে NDFBত আছিলে। আৰু স্পষ্টভাৱে আকৌ এবাৰ কৈছোঁ, মই NDFB সম্প্ৰদায় বা NDFB গোষ্ঠী বা এজ এ সংগঠন হিচাপে NDFBক মই কোনো নেতৃবৰ্গক অপমান কৰা নাছিলোঁ। কিন্তু আপুনি উচতনি দিছে, আপুনি ভাবে নেকি গোটেই NDFBৰ সদস্যসকল আপোনাৰ কথাত মানে মতলীয়া হ'ব বা আপোনাৰ নাচুত কথাত কনভিন্স হৈ পিনে কাৰোবাৰ বিৰুদ্ধে ব্ৰুটেল ষ্টেপছ গ্ৰহণ কৰিব? সেইটো দিন গুচি গ'ল বি.আৰ. ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া। আজিৰ দিনত অসমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ চলি আছে। বি.আৰ. ফেৰেংগা ডাঙৰীয়া মনত ৰাখিব, বি.আৰ. ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, আজিৰ দিনত অসমত সুদক্ষ এগৰাকী নেতা, অসমৰ সুদক্ষ সন্তান, যোগ্য পিতৃ মাতৃৰ যোগ্য সন্তান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ চলি আছে। তেখেতৰ অহৰহ প্ৰচেষ্টাতহে BTR বুলি নহয়, গোটেই অসমত শান্তিৰ এক বাতাবৰণ উভতি আহিছে। আপুনি এইবিলাক টুলুঙা মন্তব্য কৰি কিছু সনাতন ধৰ্মক এবাৰ অপমান কৰিব, এবাৰ মোৰ বিৰুদ্ধে নিজে প্ৰশ্ন বাক্যবান গ্ৰহণ নকৰি ভয়ভীতু হৈ কিছুমান লোকক উচতাই দি মোক হত্যা কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচিব। এইবিলাক ৰাজনীতি আপুনি বাদ দিয়ক বি.আৰ. ফেৰেংগা ডাঙৰীয়া, অলপমান ভদ্ৰ হওক। আজি এইটো দিন নাই বি.আৰ. ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, আপুনি গুণ্ডাগিৰি কৰিলে আজিৰ দিনত মানুহে ভয় নাখায়। আপুনি এজন পৃথ্বীৰাজক হত্যা কৰিব পাৰে, এজন পৃথ্বীৰাজক আপুনি বলি দিব পাৰে, কিন্তু এজন পৃথ্বীৰাজ মৰিলে হাজাৰ হাজাৰজন পৃথ্বীৰাজ কিন্তু জন্মিব এইখন ভূমিতে। এই কথাই মই স্পষ্টভাৱে কৈছোঁ।